মৰমৰ শিক্ষাৰ্থীসকল পলাশৰ পাঠদান চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম 2012 বৰ্ষৰ পৰা 2015 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতৰ যি নত্যবিধি আৰু সত্যবিধিৰ প্ৰশ্নসমূহ আছে সেইসমূহৰ বিষয়ে। ইতিমধ্যে মই ইয়াৰ আগৰ ভিডিঅ'টিত 2016 বৰ্ষৰ পৰা 2019 বৰ্ষলৈকে অসমীয়া প্ৰশ্নকাকতৰ নত্যবিধি আৰু সত্যবিধিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিছো। ঠিক আছে, আমি এটা ভিডিঅ'টোলৈ আহোঁ। আমাৰ নত্যবিধিৰ প্ৰশ্নবোৰ এনেদৰে থাকিব। তলত দিয়া শব্দবোৰৰ ন আৰু খ হোৱাৰ কাৰণ লিখা। গোটেই প্ৰশ্নবোৰৰ কাৰণে মই এটা মূল প্ৰশ্ন দি লৈছো। এতিয়া আমি চাওঁ 2012 বৰ্ষত কি আহিছে। 2012 বৰ্ষত আহিছিল পৰিষ্কাৰ। পৰিষ্কাৰ এই শব্দটো ভাঙি লোৱা পৰিযোগকাৰ। ইয়াৰ কি কাৰণে ইয়াত মূৰ্ধন্য খ হল? আমি ইয়াত দেখিম যে পৰি ই কাৰণত উপসৰ্গ, গতিকে হ্ৰস্বইকাৰান্ত উপসৰ্গৰ পিছত বহাৰ বাবে দন্তীয়া খ কি হৈছে? মূৰ্ধন্য খ হৈছে। তাৰ পিছৰ শব্দটো হল তৰ্পণ। এই তৰ্পণটোক যদি আমি এনেকৈ বৰ্ণ বিশ্লেষণ কৰি দেখুৱাম, দেখিম যে ৰৰ পাছত ব্যৱধায়ক হিচাপে প আৰু অ আছে। গতিকে বিধিটো হব ৰৰ পিছত ব্যৱধায়ক হিচাপে প আৰু অ থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে। এবাৰ চাওঁ কৃষি। কৃষি ইয়াত আমি বৰ্ণ বিশ্লেষণ কৰি দেখুৱাইছো। ইয়াৰ বিধিটো হব ৰিৰ ঠিক পিছত থকাৰ বাবে দন্তীয়া খ মূৰ্ধন্য খ হৈছে। কৰ্ণ ক যোগ অ যোগ ৰ যোগ ন যোগ অ, অৰ্থাৎ ইয়াত আমি কি দেখিলো? এইটো নত্যবিধিৰ নিয়ম খাইছে ইয়াত। গতিকে বিধিটো হব ৰৰ ঠিক পিছত থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে। এইবাৰ আমি চাওঁ 2013 বৰ্ষতনো কি আহিছে। 2013 বৰ্ষত আহিছিল ঋণ। ঋণটো আমি ইয়াত ভাঙি দেখুৱাইছো। ইয়াৰ বিধিটো হব ঋৰ ঠিক পিছত থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে। ইয়াত আচলতে নত্যবিধিৰ নিয়ম উপলব্ধ হৈছে। দ্বিতীয়তে তো হল কাৰণ। ইয়াত আমি বৰ্ণ বিশ্লেষণ কৰি দেখুৱাইছো, হয়নে? গতিকে বিধিটো হব যে ৰৰ পিছত ব্যৱধায়ক হিচাপে অ আছে। গতিকে সেইকাৰণে ইয়াত কি হৈছে? দন্তীয়া ন মূৰ্ধন্য ন হৈছে। অৰ্থাৎ ৰৰ পিছত ব্যৱধায়ক হিচাপে অ থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে। শ্ৰী চৰমেশু এই শব্দটোক আমি ইয়াত বৰ্ণ বিশ্লেষণ কৰি দেখুৱাইছো। শব্দটো দেখাত খুব এটা জটিল শব্দ যেন লাগে, কিন্তু ইয়াৰ এটা সাধাৰণ নিয়ম। আমি ইয়াত দেখিম যে ৰ আৰু নৰ মাজত ব্যৱধায়ক হিচাপে অ আছে। গতিকে বিধিটো হব কি? ৰৰ পিছত ব্যৱধায়ক হিচাপে অ থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে। অৰ্থাৎ ইয়াত নত্যবিধিৰ নিয়ম খাটিছে। বৰষুণ। আমি বৰষুণ শব্দটো ইয়াত বৰ্ণ বিশ্লেষণ কৰি দেখুৱালো। এতিয়া আমি শেষত দেখিলো যে স আৰু নৰ মাজত ব্যৱধায়ক হিচাপে কি আছে? হ্ৰস্বও আছে। গতিকে বিধিটো হব সৰ পিছত ব্যৱধায়ক হিচাপে হ্ৰস্বও থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন হৈছে। অৰ্থাৎ ইয়াতো আমাৰ নত্যবিধিৰ নিয়মে খাটিছে। এইবাৰ আহো আমি 2014 বৰ্ষ। 2014 বৰ্ষত আহিছিল তৃণ। গতিকে ইয়াত বৰ্ণ বিশ্লেষণ কৰি দেখুৱাইছো। ইয়াত নত্যবিধিৰ নিয়ম খাটিছে। গতিকে বিধিটো মতে কি হব? ঋৰ ঠিক পিছত থকাৰ বাবে দন্তীয়া ন কি হৈছে? মূৰ্ধন্য ন হৈছে। তাৰপিছত বিষয়। এইটো সত্যবিধিৰ নিয়ম। আচলতে ইয়াত স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে। ইয়াত সত্যবিধিৰ কোনো নিয়ম ইয়াত খটা নাই। গতিকে আমি তেনেধৰণৰ বোৰক কি বুলি কম? স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে। প্ৰণাম। প্ৰণাম শব্দটোৰ আমি বৰ্ণ বিশ্লেষণ কৰি দেখুৱাইছো। আৰু তাৰ পিছত আমি দেখিম যে ৰৰ পাছত ব্যৱধায়ক হিচাপে অ আছে। গতিকে কি হব? ৰৰ পিছত ব্যৱধায়ক হিচাপে অ থকাৰ বাবে দন্তীয়া ন মূৰ্ধন্য ন
হৈছে অৰ্থাৎ ইয়াৰ নত্যবিধিৰ নিয়ম প্ৰযোজ্য হৈছে তাৰ পিছত আমি চাওঁ যুধিষ্ঠিৰ শব্দটো যুধিষ্ঠিৰ শব্দটো যদি আমি ভাঙো যে এটো কি হ'ব যুধি যোগ স্থিৰ এই যুধি শব্দটো কি দিকে হৈছে হৰ্ষইকাৰান্ত অৰ্থাৎ হৰ্ষই দিকে হৈছে গতিকে হৰ্ষইকাৰান্ত হোৱাৰ বাবে এই দন্ত সথস্থ এই দন্ত শটো কি হৈ গৈছে হৰ্ষইকাৰান্ত হোৱাৰ কাৰণে দন্ত শটো মূৰ্ধন্য খ হৈছে আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণে থটো কি হৈছে মূৰ্ধন্য থ হৈছে গতিকে ইয়াৰ বিধিটো হ'ব ইকাৰান্ত শব্দৰ পিছত বহাৰ বাবে দন্ত খ মূৰ্ধন্য খ হৈছে গতিকে ইয়াত আমাৰ সত্যবিধিৰ নিয়ম কি হৈছে প্ৰযোজ্য হৈছে এবাৰ আমি 2015 বৰ্ষলৈ ঋণ শব্দটো আগতে আহিছে অলপ আগতে মই কৈ গৈছো গতিকে ইয়াত পোৱা নাই তাৰ পিছত চাম উত্তৰায়ণ এই উত্তৰায়ণটো যদি আমি বৰ্ণ বিশ্লেষণ কৰি দেখুৱাও আমি এই ধৰণে পাম আৰু ইয়াত দেখিম যে ৰ আৰু নৰ মাজত ব্যৱধান হিচাপে আ আৰু কি আছে ই আছে গতিকে বিধিটো কি হ'ব ৰৰ পিছত ব্যৱধান হিচাপে আ আৰু ই থকাৰ বাবে দন্তেন মূৰ্ধন্য হৈছে ইয়াত আমাৰ কি হৈছে নত্যবিধিৰ নিয়ম প্ৰযোজ্য হৈছে এবাৰ চাওঁ বিখাত ইয়াত আমি দেখিম যে বি ইকাৰান্ত উপসৰ্গ হৰ্ষইকাৰান্ত উপসৰ্গ তাৰ পিছত থকাৰ বাবে এই খটো কি হৈ গৈছে মূৰ্ধন্য খ হৈছে অৰ্থাৎ বিধিটো হ'ব ইকাৰান্ত উপসৰ্গৰ পিছত বহাৰ বাবে দন্ত্য খ মূৰ্ধন্য খ হৈছে ইয়াত সত্যবিধিৰ নিয়ম প্ৰযোজ্য হৈছে যুধিষ্ঠিৰ ইয়াৰ আগৰ বৰ্ষত আমি যুধিষ্ঠিৰ আহিছিল সেই বিষয়ে মই তোমালোকক কলো গতিকে এইদৰে আমি দেখিলো যে 2012 বৰ্ষৰ পৰা 2015 বৰ্ষলৈ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতৰ নত্যবিধি আৰু সত্যবিধিৰ প্ৰশ্নসমূহ আলোচনা কৰিলো আশা কৰিছো ইয়াৰ পৰা তোমালোক উপকৃত হ'বা আৰু কিবা যদি জানিবলগীয়া থাকে কমেন্টত তোমালোকে কমেন্ট কৰিবা